হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোক সকলোকে মই টিম্পীয়ে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আমাৰ বাৰীখনৰ পাৰ্ট 2 দেখাম। মানে আমাৰ বাৰীখনত মই আগৰ ভিডিঅ'টো দেখাইছিলোঁ যে কি পাচলি কৰিছিলোঁ, মানে কৰিছিলে দেউতাই, মই নাই কৰা। কি পাচলি কৰিছিলে আৰু সেই পাচলিখিনিৰ ভিতৰত কি হ'লগৈ সেইখিনি দেখাম বুলি ভাবিছোঁ। এয়া আপোনালোকে দেখিলে আধাই দি ধনিয়া নহ'লেই, মেথি শাক দিছিলে, মেথি শাকো নহ'লে। এয়া ওলকবিখিনি হৈছেগৈ বাৰু, হ'লগৈ ভালদৰে। এইখিনি মই ওলকবি যেতিয়া হৈ আছিলে তেতিয়া কোনেও নাই খন্দা মানে বা আমি খোৱা নাছিলোঁ, তেতিয়া মই এইখিনি কৰি থৈছিলোঁ। এয়া দেখিছে ইমান ধুনীয়া লাগিছে, মানে দেখিবলৈ ভাল লাগে ন, এনেকৈ যেতিয়া বস্তুবিলাক লাগে বা হয় বাৰীখনত দেখিবলৈকে ভাল লাগে। এয়া নহৰু দিছিলে, এয়া আলুখিনি হৈছেগৈ, ডাঙৰ আলুখিনি। সৰু আলুখিনি অলপ কিবা গেলা নিচিনা হৈ গৈছে, জানো কি হৈছে আৰু। এয়া মই কৰিছিলোঁ পিছত, সেইখিনিতো আগতে কৰি থৈছিলোঁ ভিডিঅ'। এয়া দেখিছে, এয়া ফুলকবি হৈছেগৈ, ফুলকবি লাগিছে। ঘৰৰ ফুলকবিটো মজাই বেলেগ আৰু খোৱা, আৰু বহুত ভাল লাগে। এয়া বন্ধাকবি খালি পাতটো মেৰে খাওঁতে এয়া দেখিছেনে এইবিলাক পোকে খাইছে। এইটো যেনিবা কিছুমান ভাল হৈছে, কিন্তু কিছুমানত এয়া পোকে খাইছে। এয়া দেখিছে নহৰু হ'বগৈনে নাই সেইটো ভগৱানেহে জানে আৰু। এয়া দেখিছে মেৰ খাইছে, আৰু বন্ধাকবি হ'ব আৰু লাহে লাহে। এয়া ফুলকবিখিনি চাওক, ইয়াত কিমান ডাঙৰ হয় এতিয়া নাজানো, আৰু ডাঙৰ হ'ব আৰু চাগে। এয়া দেখিছে ভাল লাগে কিবা বাৰীখনত যেতিয়া বস্তু এটা হয়, মানে চাই ভাল লাগে ন। এয়া চাওক আলুখিনি গোটেইখিনি হৈছেগৈ, যেনে কিমান বাঢ়ে গম নাপাওঁ আৰু, কিন্তু হৈছেগৈ, ভাল লাগিছে মানে দেখি মোৰ। এয়া নেট দি থৈছে দেখিছে, বান্দৰৰ কাৰণে। বান্দৰ মানে আমাৰ ইয়াত বহুত বান্দৰ হয়, বান্দৰৰ কাৰণে ইয়াত নেট দি দিছে। নেট এতিয়ালৈকে মানে বান্দৰ সোমোৱা নাই বাৰু। আপোনালোকক দেখাইছিলোঁ নহয় আগৰ ভিডিঅ'টোত আমাৰ আৰু এখন বাৰী আছে বুলি, সেইখন বলক দেখাওঁগৈ। সেইখনতো কি লাগিছে দেখামগৈ বলক আপোনালোকক। মই বহুত দিন যোৱা নাই অৱশ্যে, দেখাওঁগৈচোন বলক, চাওঁগৈ কি লাগিছে। যিসকলে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকক কৈ দিছোঁ যে এইখন আমাৰ বাৰী নহয়, এইখন ওচৰ বৰ্তা এজনৰ বাৰী, য'ত বৰ্তায়ো কৰিছে আৰু আমাৰ দেউতাই কৰিছে। জপনাখনৰ সন্মুখতে ইটাখিনি পেলাই দিয়াৰ কাৰণে সোমাবলৈ বহুত দিগদাৰ হৈছে। এয়া যেনে তেনে সোমাই আহিলোঁ। এয়া দেখিছে দেউতাই মানে বান্দৰ নোসোমাবৰ কাৰণে এনেকৈ জপনা দি দিলে বেঙেনাখিনিৰ ওপৰত। এতিয়া বেঙেনা লাগিছে, ফুলিছে বাৰু, সেয়া সৰুকৈ লাগিছে, খালি মই দেখাবগৈ পৰা নাই। এয়া লাই শাকখিনি ফুলি গ'ল, চুকা শাকখিনিও ফুলি গ'ল, খাই আমনি লাগিলে আৰু এইবিলাক। তাৰপিছত এয়া পালেংনো কি, বৰষুণত বিশেষকৈ সঁচা কথা ক'বলৈ গ'লে বৰষুণতেই গোটেইখিনি বেয়া হ'ল। এয়া গাজৰ দিছিলে, বৰষুণে গোটেইখিনি চেচ কৰি পেলালে। মানে আমাৰ সেই আলুখিনিও তেনেকৈ বৰষুণত বেয়া হ'ল, মেথি শাকখিনিও বৰষুণত বেয়া হৈ গ'ল। এয়া মূলা অকণমান দিছিলে, এয়া ফ্ৰেঞ্চবিন এয়া লাগিছে, হ'ব দেখাই দিছোঁ মই। এয়া দেখিছে, এয়া ফ্ৰেঞ্চবিন লাগিছে সৰুকৈ, কিন্তু লাভ নাই, একো লাগিলে খাবলৈ নাপাবও পাৰোঁ, কাৰণ বান্দৰ যিহে আহিছে, বান্দৰৰ পৰা একো খাব নোৱাৰে আপোনালোকে, মানে কি ক'ব আৰু। এয়া বেঙেনা, এইখিনি বেঙেনা পুলি, এইটো পিছত দিয়াৰ বাবে এয়া হৈছেহে। আৰু এইকেইটা কেপচিকামৰ পুলি সেইখিনি ফুলিছে আৰু, হ'ব দেখাইছোঁ মই। ইমান সৰুতে ফুলিছে দেখিছেনে, এয়া ফুলিছে। এয়া জাতিলাও এইবিলাক যে বস্তাবিলাক যে দি থোৱা আছে দেখিছেনে, সেই বস্তাবিলাক বান্দৰৰ কাৰণে দি থোৱা আছে, মানে বস্তাৰে বান্ধি থৈছে, মানে জাতিলাও কলিতে বান্ধি থৈ দিয়ে। তথাপিও একো লাভ নহয়, বান্দৰৰ পৰা দুই এটাহে খাবলৈ পোৱা হয়, বাকীবিলাক বস্তা ফালি পেলাই তাহাঁতি খাই দিয়ে মানে, সেইটো কাৰণে এনেকৈ জাতিলাও দি থোৱা আছে। সেয়াই আৰু আমাৰ বাৰীখনত এইখিনিয়ে হ'লগৈ আৰু লাষ্টলৈকে। যি হৈছিলে, বাকী আপোনালোকে দেখিছিলে কি কৰিছিলে, সেই তাৰ ভিতৰত এইখিনিয়ে হ'লগৈ। দেখিলে গাজৰ খাব পৰা হোৱা নাই বাৰু। এতিয়া এয়া দেখিলে আমাৰ বাৰীখনত এইখিনিয়ে লাগিছে, আৰু অকণমান জেগাত দেউতাই কৰি থৈছে, সেইবিলাক ৰ'ব দেখাইছোঁ। আৰু ইয়াত বেঙেনা বিলাহী পুলি দিছিলে, এয়া চাওকচোন, ৰ'ব দেখাইছোঁ। খালি এইবিলাক হাঁহে খাই পেলালে বিলাহী পাত, সেইটো কাৰণে এনেকৈ দি দিছে বিলাহী পুলি। আমাৰ যে এই আদা বস্তাত যে ৰুইছে যে আদা, এই ষ্টাইলটো বহুত মানুহে
মানে কয় যে এইটো নতুন দেখিছোঁ বুলি, নতুন ষ্টাইল বুলি কয়, নতুন ষ্টাইলত এইটো আদা ষ্টাইল মানে আদাটো দিয়া দেখিছে বুলি কয়। বহুতে কয় ইয়াত বাঢ়ে জানো এনেকৈ সোধে, কিন্তু হয় বাঢ়ে বাৰু, নবঢ়া নহয়। আমি দেখিছোঁ ইয়াৰ আগৰবাৰত যেতিয়া দেউতাই দিছিলে সেইখিনি সকলোখিনি বাঢ়িছে, বহুতখিনি পাইছিলোঁ মানে, সেইটো কাৰণে দেউতাই আকৌ এবাৰ দিলে বাৰু। মই যেতিয়া এইখিনি যেতিয়া খান্দিব মানে এইখিনি যেতিয়া উলিয়াব বস্তাৰ পৰা, তেতিয়া মই আপোনালোকক দেখাম বাৰু ভিডিঅ'টোত। এয়াই আছিল আজি ভিডিঅ'টোত। আপোনালোকে যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব। মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যদিহে আপোনালোকে ভাল পালে মোৰ ভিডিঅ'টো। আমাৰ বাৰীখন চাই পেলাই যদি ভাল পালে, আপোনালোকে মোৰ আগৰ ভিডিঅ'টোত বহুত মৰম দিছে, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।